আধুনিক বিজ্ঞান জগতত পৃথিৱীত লাখ লাখ ভূতৰ ঠাই আছে যিসমূহ ঠাইৰ ৰহস্য আধুনিক বিজ্ঞানেও এতিয়ালৈকে উলিয়াব পৰা নাই লাখ লাখ মানুহৰ অনুভৱ তথা মতামতৰ পাছত এই ঠাইসমূহক ভূতীয়া ঠাই বুলি চিনাক্তকৰণ কৰা হৈছে তাৰে ভিতৰত এনেকুৱা বহুতো ভূতৰ ঠাই বৰ্তমান আমাৰ ভাৰতবৰ্ষতো আছে তাৰে কিছুমান ঠাই আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে ভূতীয়া ঠাই মানে হান্টেড প্লেচ হিচাপে স্বীকৃতি দিছে বন্ধুসকল এই ভিডিঅ'টো বিশেষকৈ সেইসকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিয়ে ভূতক বিশ্বাস নকৰে আৰু যিসকল ব্যক্তিয়ে আধুনিক বিজ্ঞানৰ ওপৰত বিশ্বাস ৰাখি এনেকুৱা ৰহস্যৰ ভেদ ভাঙি ভাল পায় বন্ধুসকল আমাৰ ভাৰতবৰ্ষত থকা ভূতীয়া ঠাইসমূহৰ ভিতৰত সকলোকে আচৰিত কৰি তোলা এখন ভূতীয়া ঠাইৰ নাম হ'ল ৰাজস্থানত থকা ভাংঘৰ ৰাজস্থানত অৱস্থিত এই চহৰখন এটা সময়ত ফুলফলেৰে আবৃত এখন চহকী চহৰ আছিল কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত এই চহৰখনত থকা ভাংগৰ ৰাজপ্ৰসাদটো বৰ্তমান ভাৰতবৰ্ষৰ ভূতীয়া ঠাই বুলিহে জনা যায় এই ভূতীয়া ৰাজপ্ৰসাদটো দিনৰ অৱস্থাত ৰাজস্থানৰ উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ হৈ থাকে কিন্তু প্ৰতিদিনে ৰাতি এই ৰাজপ্ৰসাদটোত ভূত প্ৰেতৰ ৰাজত্ব চলে সেইবাবে আৰ্কিঅলজি ছাৰ্ভে অফ ইণ্ডিয়াই এই ভূতীয়া ৰাজপ্ৰসাদৰ অলপ দূৰত এখন সাৱধানবাণীৰ বৰ্ড লগাই থৈছে এই বৰ্ডখনত লিখা আছে যে সূৰ্যাস্তৰ পাছত আৰু সূৰ্যোদয়ৰ আগত এই ৰাজপ্ৰসাদত প্ৰৱেশ নিষিদ্ধ বন্ধুসকল ভাৰতৰ এইখনে একমাত্ৰ ভূতীয়া ঠাই যিখন ঠাইক ভাৰত চৰকাৰে হান্টেড প্লেচ হিচাপে ঘোষণা কৰিছে সকলোৱে মানে যে যিসকল ব্যক্তিয়ে সূৰ্যাস্তৰ পাছত এই প্ৰসাদত প্ৰৱেশ কৰিব তেওঁলোক কেতিয়াও উলটি নাহিব ইয়াৰে স্থানীয় ব্যক্তিসকলে কোৱা মতে ৰাতিৰ অৱস্থাত এই প্ৰসাদৰ পৰা অদ্ভুত শব্দ শুনা পোৱা যায় কেতিয়াবা ৰাতি পায়েলৰ শব্দৰ লগতে পৌৰাণিক গান বাজানাৰ শব্দও শুনা পোৱা যায় এনেকুৱা লাগে যে ৰাতি তাত কোনোবা আত্মাই ডাঙৰ উৎসৱ পালন কৰিছে ইয়াৰ উপৰিও বহুতো মহিলাই চিঞৰি চিঞৰি কন্দাৰ শব্দৰ লগতে এগৰাকী মহিলাই এটি সুগন্ধিময় পাৰফিউমৰ বটল হাতত লৈ খোজকাঢ়ি গৈ থকা বহুতে দেখিছে এই প্ৰসাদৰ ইতিহাসে এই কথা কয় যে এই প্ৰসাদটো এগৰাকী ৰাণীৰ আছিল ৰাণীজনীৰ নাম হ'ল ৰাণী ৰত্মাৱতী ইতিহাসত উল্লেখ কৰা মতে ৰাণী ৰত্মাৱতী আছিল সেই যুগৰ আটাইতকৈ ধুনীয়া ৰাণী তেওঁৰ ৰূপ সৌন্দৰ্যই সকলোকে মুগ্ধ কৰি তুলিছিল যেতিয়া ৰাণীগৰাকীৰ 18 বছৰ বয়স হৈছিল তেতিয়া বহুতো ৰজা মহাৰজাই বিয়াৰ প্ৰস্তাৱ লৈ তেওঁৰ ওচৰলৈ আহিছিল তাৰে ভিতৰত এজন ব্লেক মেজিক মানে কলা যাদু কৰা যাদুকৰে সেই ৰাণীগৰাকীক পাবলৈ ইচ্ছা কৰিছিল তেওঁ গম পাইছিল যে ইমান ডাঙৰ এগৰাকী ৰাণীক তেওঁ বিয়া পতা সম্ভৱ নহয় কিন্তু তেওঁ ৰাণীগৰাকীক মনে প্ৰাণে বিচাৰিছিল আৰু তেওঁৰ বাবে যিকোনো কাম কাজ কৰিবৰ বাবে সাজু আছিল তেখেতৰ এই মনোইচ্ছা পূৰণৰ বাবে তেখেতৰ নিজৰ বিদ্যা মানে কলা যাদুৰ সহায় লয় এবাৰ ৰাণীজনীয়ে এজন চাকৰক বজাৰৰ পৰা পাৰফিউম কিনিবলৈ পঠাইছিল কলা যাদু কৰা মানুহজনে অতি চালাকেৰে পাৰফিউমৰ বটলত কিছুমান তন্ত্ৰ মন্ত্ৰৰে যাদু কৰি তোলে তেওঁ এনেকুৱাকৈ যাদু কৰিছিল যে যেতিয়াই ৰাণীগৰাকীয়ে নিজৰ গাত পাৰফিউম লগাব তেতিয়াই কলা যাদুৱে কাম কৰিবলৈ আৰম্ভ কৰিব কিন্তু ৰাণীগৰাকীৰ গুপ্তচৰে সকলোবোৰ কথা মন দি চাই আছিলে আৰু ৰাণীগৰাকীক সেই কথা অৱগত কৰে ৰাণীগৰাকীয়ে এই কথা গম পাই সেই পাৰফিউমটো এটা শিলৰ ওপৰত দলিয়াই ভাঙি পেলালে যেতিয়াই ৰাণীগৰাকীয়ে পাৰফিউমৰ বটলটো শিলৰ ওপৰত দলিয়াই ভাঙি পেলালে তেতিয়াই যাদু কৰা মানুহজনৰ তন্ত্ৰমন্ত্ৰ ওলোটাৰ প্ৰতিক্ৰিয়া হ'বলৈ আৰম্ভ কৰিলে সেই শিলটো পাহাৰৰ পৰা খহি আহি কলা যাদু কৰা যাদুগৰজনৰ গাত পৰে আৰু মানুহজন মৰি যায় কিন্তু তেওঁ মৰাৰ আগত এটা অভিশাপ দি যায় যে এই ভাংঘৰটো অতি সোনকালে ধ্বংস হৈ যাব বন্ধুসকল আপুনি বিশ্বাস নকৰিব যে এই ঘটনাৰ এবছৰৰ পাছতেই শত্ৰুৰ আক্ৰমণৰ ফলত এখন যুদ্ধত ৰাজপ্ৰসাদত থকা সকলোবোৰ মানুহ এজনকৈ মৃত্যুবৰণ কৰে আৰু ৰাজকুমাৰীজনীৰো মৃত্যুবৰণ হয় সেয়ে ৰাজপ্ৰসাদৰ স্থানীয় লোকে এতিয়াও কয় যে ৰাণী ৰত্নাৱতীৰ আত্মা আজিও ৰাজপ্ৰসাদত ঘূৰি ফুৰে আৰু যিগৰাকী মহিলাক এতিয়াও পাৰফিউমৰ বটল লৈ ঘূৰি ফুৰা দেখা যায় সেইগৰাকীয়ে হ'ল ৰাণী ৰত্নাৱতী আৰু এটা আশ্চৰ্যকৰ কথা হ'ল যে এই ৰাজপ্ৰসাদৰ যেতিয়াই মেৰামতি কৰিবলৈ যোৱা হয় তেতিয়াই আগতকৈ বেছিহে ৰাজপ্ৰসাদটো খহি পৰে বন্ধুসকল আহিবলগীয়া ভিডিঅ'ত আৰু এনেকুৱা ঠাই আছে য'ত মানুহে ৰিয়েল লাইফত ভূত দেখাৰ লগতে কিছুমান দুৰ্লভ ফটোৰ কাহিনীও আপোনালোকক জনাম এনেকুৱাবোৰ ৰহস্যময় ঘটনা জানিবৰ বাবে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল ভুলবশতঃ আমাৰ চেনেলটোৰ নাম ডিফেন্স আপডেট অফ ইণ্ডিয়া হৈ আছে ইউটিউবৰ কিছুমান টাৰ্মছৰ বাবে চেঞ্জ কৰিব পৰা হোৱা নাই অতি সোনকালে ঠিক কৰা হ'ব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম